Hello everyone, welcome back to my another mini blog. আৰু এতিয়া সময় ৰাতিপুৱা 5 বাজিছে। এজ ইউজুৱেল মই ফিল্ডলৈ বুলি ওলাই দিলোঁ। আজি মই মোৰ ঘৰৰ পৰা মিনি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। ৰাতিপুৱা যেতিয়া বেলিটো ওলাই তেতিয়া খুব ধুনীয়া লাগে দেখি। আমি এতিয়া ফিল্ডলৈ গৈ আছোঁ। এয়া মোৰ দাদা হয়। কালিৰ নিচিনা আজিও বহুত কুঁৱলী মাৰি আছে। আৰু এফালে আমাৰ সুৰুজ বাবা লাহে লাহে ওলাইছে। এয়া ফিল্ডখনৰ পৰিৱেশটো। ৰাতিপুৱা যে ফিল্ডখনৰ পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে, আপোনালোকে আহিবচোন কেতিয়াবা আমাৰ ফিল্ডলৈ। এয়া দাদাহঁতে লং জাম্প মাৰি আছে। যিহেতু মোৰ হাইটটো অলপ কম, সেইকাৰণে মই হাইটৰ কাৰণে কেইটামান এক্সাৰচাইজ এপ্লাই কৰিছোঁ। আপোনালোকেও যদি হাইটৰ কাৰণে ইণ্টাৰভিউত চিলেক্ট হোৱা নাই, তো এইকেইটা এক্সাৰচাইজ এপ্লাই কৰিব পাৰে। আচলতে মোৰ মুখখন একদম পকা বিলাহী নিচিনা হৈ গ'ল। মই দৌৰিলে বিৰাট ঘামো আৰু মুখখন ৰঙা হৈ যায়। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। অন্য এটি মিনি ব্লগত লগ পাম। আজিলৈ আহিছোঁ দেন, বাই বাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ